हेलो फ्रेंड्स सकल আজি আপোনালোকৰ কাৰণে বিশেষ ইম্পৰ্টেন্ট ভিডিও এটা লৈ আহিছো ভিডিওটো হৈছে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড কেনেকৈ সংযোগ কৰিব লাগে ইতিমধ্যে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ যেটো ওয়েবসাইট থাকে ওয়েবসাইটটো ইতিমধ্যে চেঞ্জ কৰিছে তাৰ উপৰিও 1 জুনৰ পৰা 6 জুন লৈকে ওয়েবসাইটটো বন্ধ ৰখা হৈছিল তাৰ পিছত 7 জুনত নতুন এটা ওয়েবসাইট পাবলিশ কৰিছে হেবা নতুন ওয়েবসাইট ভিজিট কৰি আমি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব এতিয়া নতুন ওয়েবসাইটত পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড কেনেকৈ সংযোগ কৰিব লাগে আপোনালোকক এইটো ভিডিওৰ জৰিয়তে সম্পূৰ্ণ প্ৰসেস দেখুৱাই দিম কিন্তু তাৰ আগতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ মনোযোগ সহকাৰে চাব তাৰ পিছত আপোনালোকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ নিজে চেষ্টা কৰিব এতিয়া আপোনালোকে স্ক্ৰিনত যেটো ওয়েবসাইট দেখা পাইছে এইটো হল আগৰ ওয়েবসাইট এতিয়া যদি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোগ কৰিবলৈ যায় বা লিংক কৰিবলৈ खोजे तेनहले प्रथमे आपनार मोबाइल बा डेस्कटपत थाका क्रोम ब्राउजारটো ओपन करिम आमी डाइरेक्ट गुगल सर्च करिम www.incometax.gov.in याते शो करिছে অটোমেটিকলি याते ক্লিক করি সক অটোমেটিকলি याते শো করিছে ওয়েবসাইটটো এতিয়া অলপ স্ক্রল ডাউন কৰি আহিব আহাৰ পিছত তলফালে বহু কেইটা অপচন দিয়া আছে সক ডাঙৰ কৈ ই ভেৰিফাই লিংক আধাৰ ইনকাম টেক্স ভেৰিফাই ইউ পান নো 10 টেক্স ইয়াতে যদি আপোনালোকে ভেৰিফাই কৰিব খোজে তেনহলে তলত যেটো অপচন দেখাইছে ইয়াতে সব ভেৰিফাই ইউৰ পান ইয়াতে আগতে ক্লিক কৰি আপোনাৰ পান কাৰ্ডটো ভেৰিফাই কৰিলো মই ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছত এনে ধৰণে পেজটো আহি যাব ইয়াতে পান কাৰ্ডটো ভেৰিফাই কৰাৰ বাবে তিনিটা ষ্টেপ পাৰ কৰিব লাগিব প্ৰথম ষ্টেপত দিছে ইয়াতে প্ৰথমে আপোনাৰ পান কাৰ্ডটো ইয়াতে এন্টাৰ কৰিব লাগিব তাৰ পিছত ইয়াতে আপোনাৰ ফুল নেমটো এন্টাৰ কৰিব লাগিব তাৰ তলত যেটো অপচন দিছে ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো শুদ্ধভাৱে এন্টাৰ কৰিব লাগিব তাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো শুদ্ধভাৱে এন্টাৰ কৰিব লাগিব ইয়াতে মই সম্পূৰ্ণ ফিলআপ কৰা হৈ গৈছে এতিয়া মই কন্টিনিউ অপচনত ক্লিক কৰিম কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত ওটিপি আহিব আগৰ ভিডিওটোত আপোনালোকে চাইছে যে আগতে যে আমি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিছো বা সংযোগ কৰিছো তেতিয়া কিন্তু কোনো ধৰণৰ ওটিপি আহা নাছিল বৰ্তমান এই সিস্টেমটো নতুন কৰি চালু কৰি দিছে আৰু ইয়াতে ওটিপি টো ভ্যালিড থাকিব 15 মিনিট পিছত যদি ওটিপি টো এন্টাৰ কৰে তেনেহলে ওটিপি টো ইনভ্যালিড বুলি দেখুৱাব এতিয়া মই ওটিপি টো এন্টাৰ কৰি দিছো এতিয়া ভ্যালিড অপচনত ক্লিক কৰি দিম সব ভ্যালিড অপচনত ক্লিক কৰাৰ লগে লগে ইয়াতে অটোমেটিকলি সেউজীয়া ৰং আহি গৈছে আৰু সেউজীয়া আখৰেৰে ইয়াতে লিখা আছে পান ইজ এক্টিভ এন্ড ডিটেইলস আৰ এজ পাৰ পান আৰু ইয়াতে অটোমেটিকলি ৰাইট চিন এটা আহি গৈছে এনেকৈ আপোনালোকে পান কাৰ্ডটো ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ পিছতহে আপোনালোকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো সংযোগ কৰিব পাৰিব এতিয়া পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোগ কৰিবলৈ হলে ইয়াতে অপচন দি দিছে চাওক গো টু হোম পেজ আকৌ ইয়াতে ক্লিক কৰি ক্লিক কৰাৰ পিছত আকৌ এইটো পেজত উভতি আহিব আহাৰ পিছত ইয়াতে চাওক আকৌ দুটা অপচন দেখা পাইছে লিংক আধাৰ ইয়াতেও লিখা আছে লিংক আধাৰ ইয়াতে লিংক আধাৰ ষ্টেটাস লিখা আছে ইয়াতে প্ৰথমে আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব আৰু ইয়াতে আপুনি ষ্টেটাসটো চেক কৰিব লাগিব এতিয়া আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰি ইয়াতে ক্লিক কৰি তো ইয়াতে ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত এনে ধৰণে আকৌ এটা পেজ আহি যাব আহাৰ পিছত ইয়াতে ৰাইট সাইডত চাব এটা নোট লিখা আছে এই নোটখিনি আগতে আপুনি ভালকৈ পঢ়িলো আপোনাৰ আধাৰ কাৰ্ডটো সম্পূৰ্ণ ভ্যালিড হ'ব লাগিব আৰু পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ ডিটেইলছখিনি সম্পূৰ্ণভাৱে মিলিব লাগিব বা সেম হ'ব লাগিব আৰু আপুনি ইয়াতে যে ফৰ্মখিনি ফিলআপ কৰিব সেইখিনি আধাৰ কাৰ্ডৰ লগত সেম ভাবে ফিলআপ কৰিব লাগিব তো ইয়াতে প্ৰথমে আমি ফিলআপ কৰিম পান নাম্বাৰ ইয়াতে পান নাম্বাৰটো লিখিব লাগিব তাৰ তলত যেটো অপচন দিছে ইয়াতে আধাৰ নাম্বাৰটো লিখিব লাগিব তাৰ পিছত তাৰ তলত যেটো অপচন দিছে নেম এজ পাৰ আধাৰ ইয়াতে আধাৰ কাৰ্ডত যেনেকৈ আপোনাৰ নামটো লিখা আছে তেনেকৈ আপোনাৰ নামটো ইয়াতে লিখিব লাগিব তাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো শুদ্ধভাৱে এন্টাৰ কৰিব লাগিব এইখিনি ফিলআপ কৰাৰ পিছত ইয়াতে তলত দুটা অপচন দেখা পাইছে পাখস থকা দুই নম্বৰ যেটো অপচন দেখা পাইছে আই এগ্ৰি টু ভ্যালিড মাই আধাৰ ডিটেইলস ইয়াতে ক্লিক কৰি তাৰ পিছত ইয়াতে লিংক আধাৰত ক্লিক কৰি দিব তাৰ আগতে আপুনি সম্পূৰ্ণ ফৰ্মটো ফিলআপ কৰি ল'ব লাগিব মই আগতে ফৰ্মটো ফিলআপ কৰি লৈ আছো এতিয়া সম্পূৰ্ণ ফৰ্মটো মই ফিলআপ কৰি দিছো এতিয়া লিংক আধাৰত ক্লিক কৰাৰ পিছত আকৌ আপোনাৰ যেটো মোবাইল নম্বৰ দিয়া গৈছে সেই মোবাইল নম্বৰত এটা ওটিপি সেন্ড হৈ যাব আৰু সেই ওটিপি নাম্বাৰ
নাম্বাৰটো ইয়াতে 15 মিনিটৰ আগত এন্টাৰ কৰিব লাগিব মই OTP টো ইয়াতে এন্টাৰ কৰি লৈ আছো আগতে OTP টো ফিল আপ কৰাৰ পিছত ইয়াতে ভ্যালিড অপচন যেটো আছে ইয়াতে ক্লিক কৰি দি ক্লিক কৰাৰ পিছত ইয়াতে চাওক অটোমেটিকলি ইয়াতে ৰাইট চিন এটা আহি গৈছে আৰু তাৰ তলেতে লিখা আছে আধাৰ পান লিংকিং কমপ্লিটেড সাকসেসফুলি এইটো লিখা আহি যাব তাৰ পিছত আপুনি ইয়াতে ওকে ক্লিক কৰি দিব এতিয়া পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সম্পূৰ্ণ সংযোগ হৈ গৈছে বা লিংক হৈ গৈছে এতিয়া আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডটো সংযোগ হল নে নহল তাৰ বাবে ষ্টেটাসটো চেক কৰিম ষ্টেটাস চেক কৰাৰ বাবে ইয়াতে যেটো দেখা পাইছে লিংক আধাৰ ষ্টেটাস ইয়াতে ক্লিক কৰাৰ পিছত এনে ধৰণে আকৌ আৰু এটা পেজ আহি যাব আহাৰ পিছত ইয়াতে পান নাম্বাৰটো এন্টাৰ কৰি দিব আৰু ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো এন্টাৰ কৰাৰ পিছত ৰাইট সাইডত তলত চাব ভিউ লিংক আধাৰ status ইয়াতে ক্লিক কৰি ইয়াতে যেতিয়া আপুনি সম্পূৰ্ণ ফিল আপ কৰাৰ পিছত ইয়াতে ভিউ লিংক আধাৰ স্ট্যাটাস এইখিনি আপোনাৰ অটোমেটিকলি বেলেগ কালাৰ হৈ যাব এতিয়া মই ফিল আপ কৰি লম আগতে এতিয়া মই সম্পূৰ্ণ ফিল আপ কৰি দিছো আৰু ফিল আপ কৰাৰ লগে লগে ইয়াতে চাওক অটোমেটিকলি কালাৰটো চেঞ্জ হৈছে আৰু লিখাখিনিও চেঞ্জ হৈ গৈছে এতিয়া ডাইৰেক্ট আপুনি ইয়াতে ভিউ লিংক আধাৰ স্ট্যাটাস ইয়াতে ক্লিক কৰি দি ক্লিক কৰাৰ পিছত ইয়াতে এনে ধৰণে ইনফৰমেশন আহিব ইউৰ আধাৰ পান লিংকিং ৰিকুৱেষ্ট হেজ বিন সেন্ড টু UIDAI for validation. Please check the status later by clicking on link other status link on home page. ইয়াতে ক্লোজ কৰিব দিছে মানে এতিয়া আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডটো সম্পূৰ্ণ লিংক হৈছে কিন্তু ইয়াতে UID লৈ ভ্যালিডেশন হোৱাৰ বাবে পঠোৱা হৈছে UID ৰ পৰা যেতিয়া ভ্যালিডেশন হ'ব তাৰ পিছত আপুনি ষ্টেটাসটো চেক কৰিব পাৰিব তো ফ্ৰেণ্ডছ সকল এনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড বা পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোগ কৰি লব পাৰে আৰু আপোনালোকে নিশ্চয় দেখা পালে ইয়াতে সম্পূৰ্ণ নতুন ওয়েবসাইট ভিজিট কৰি আমি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোগ কৰিলো গতিকে আপোনালোকে নতুন ওয়েবসাইটত এনেকৈ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড সংযোগ কৰিব হেবাবে মই ডেসক্ৰিপচনত লিংক এটা দি দিম গতিকে মোৰ ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিওটো অৱশ্যই এটা লাইক কৰি আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব